এইফালে চাব পাৰে ট্ৰেইন গৈ আছে ট্ৰেইন। फलक तक चल साथ मेरे फलक तक चल। Hey guys, good morning, welcome back to my YouTube channel. মোৰ নাম ৰাজাকুল, আপুনি চাইছে ৰাজাকুল ব্লগ। নতুন এখন ভিডিঅ'লৈ সকলোক স্বাগতম জনাওঁ। গুড মৰ্ণিং। আৰু ৰাতিপুৱা সময় হৈ গ'ল 6টা আৰু আজি ফাইনেলি ইয়াৰ পৰা আমি ঘৰলৈ যাম। তো বাকী আজি লাষ্ট মেমৰি হিচাপে বস্তুখিনি থাকিব আৰু প্ৰায় 26 তাৰিখে ইয়াত আহিছিলোঁ। আজি হৈ গ'ল সময় ইয়াত স্পেণ্ড কৰিলোঁ। তো বাকী এইবিলাক ঠাই যেনেকৈ চাহ খেতি, চাহ বাগিচা আৰু বাকী বহুতখিনি ঠাই ফুৰিলোঁ। গোটেইখিনি বস্তু মেমৰি হিচাপে থাকিব, চাব পাৰিম এটা সময়ত যিহেতু। বাকী ভাল লাগিল আৰু এতিয়া অলপ পিছত ইয়াৰ পৰা ওলাই যাম। যেতিয়া সময় নতুনকৈ মানে পুৰণাই আছিল, মানে ৰিপেয়াৰিং কৰি আছে পাৰ্কখন আৰু আপোনালোকে চাই লওক এবাৰ চিনেমেটিক। আৰু এটা কথা, ইয়াত মই 26 তাৰিখে আহিছোঁ আৰু আজি ধৰক 10-12 দিন হৈ গ'ল এইখন গাঁৱত মই কিবা এটা কামত আহিছিলোঁ। বাকী বহুত ভাল লাগিল আৰু আজি ফাইনেলি ঘৰত যামগৈ। তো বাকী চাহ খেতিবিলাক আমিতো নৰ্মেলি আমাৰ ঘৰৰ ওচৰত চাহ খেতিবিলাক নাই। তো বাকী ইয়াত আহি মই চাইছোঁ আৰু চাহ খেতিবিলাকক কেনেকৈ চাহপাতবিলাক উঠায়, কেনেকৈ কি হয় সম্পূৰ্ণ বিষয়তে মই ভিডিঅ' বনাইছোঁ। আপোনালোকে যদি চোৱা নাই চাব। আৰু সঁচাকৈ পূৰা নেচাৰেল, পূৰা গছ গছনি ভৰপূৰ আৰু অৰুণাচলৰ কাষত হয়। আমাৰ ঘৰৰ পৰা প্ৰায় বহুতখিনি দূৰত এখন ঠাইত আহিছোঁ আৰু বাকী বহুত ভাল লাগিল। বিভিন্ন ধৰণৰ মানুহৰ লগত চলাচল, সেইটো হয় এটা ঠাইৰ পৰা আন এটা ঠাইলৈ মানে ট্ৰেভেল কৰিলে মানুহৰ লগত বিভিন্ন ধৰণৰ কথা বতৰা, লগতে বাকী বিভিন্ন ধৰণৰ বস্তুবিলাক চাব পাৰোঁ। মানে বৰিং বুলি এটা ফিল অহা নাই মনত। ফ্ৰেণ্ডছ, গুড ইভিনিং। আৰু এতিয়া সময় হৈ গ'ল 4টা আৰু ফাইনেলি ঘৰৰ কাৰণে ওলাই দিছোঁ। তো বাকী বহুত ভাল লাগিল আৰু ইয়াত আহিছোঁ মই প্ৰায় 10-12 দিন হৈ গ'ল। কেনেকৈ দিনবিলাক গ'ল গমেই পোৱা নাই। একলগত বন্ধুৰ লগত পূৰা এনজয় কৰিলোঁ, বহুত ভাল লাগিল সঁচাকৈ। আৰু ফাইনেলি আজি ঘৰত গৈ আছোঁ ইমান দিন পিছত, পূৰা এক্সাইটেড হৈ আছোঁ, ঘৰত গৈ আছোঁ না। তো বাকী এইফালে চাব পাৰে পূৰা চাহ খেতি আৰু কিবা এটা বেলেগ ভাল লাগে সঁচাকৈ। আৰু সৰু এটা নদী আছে তলফালে, মানে পানী গৈ আছে আৰু ওপৰত এটা ব্ৰিজ এইফালে চাব পাৰে। এইয়া আৰু আগত ট্ৰেইন আহি আছে, ট্ৰেইন লগ পাম। এইফালে চাব পাৰে ট্ৰেইন গৈ আছে, ট্ৰেইন। ফাইনেলি অহাৰ সময়ত 2টা ট্ৰেইন পাই গ'লোঁ আৰু এটা এইটো কিবা এটা মাল লৈ গৈ আছে। বাকী আগতো গৈছিল বেলেগ। तक चल साथ मेरे फलक तक चल साथ चल, फलक तक चल साथ मेरे फलक तक चल। মিচিং চাৰিআলি আহি গ'লোঁ, আপোনালোকে চাব পাৰে। আৰু এইটো চাওক না, মিচিং চাৰিআলি। ঘৰত আহি গ'লোঁ, প্ৰায় 2 ঘণ্টামান গাড়ী দি আহিলোঁ। মানে মই আমাৰ ঘৰৰ পৰা বাগিচা বাকী বেলেগ কিবা কিবি দেখালোঁ। তো ফাইনেলি আজি আহি গ'লোঁ
বিন্দাছ। কালি নহ'লে পৰহি কলেজত যাম, এটা ব্লগ বনাব লাগিব। বাকী বহুত দিনৰ পৰা কলেজ যোৱা নহয়, এক্সামো আগত আহি আছে। বাকী বহুত ভাল লাগিল। তো ভিডিঅ'টো কেনেকুৱা পাইছে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। আৰু সেইফালে কলীয়া বুমৰা ব্ৰিজ ৰাতিৰ ভিউ চাওক না, বা লগ পাই আছোঁ। चाहत की बूंदे सच कर दे सपना।